নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ কুকিং উইথ কৃষ্ণা চেনেলত স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰত লৈ আহিছো এক জাপি অৰ্থাৎ জাপিৰ কেক আৰু এই কেকটো প্ৰায় 1 কেজিৰ হয়। তেন্তে আহকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। তাৰ আগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইবৰ কাষত থকা বেল বাটনটো যদি ক্লিক কৰি দিয়ে তেতিয়াহে আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাই যায়। তেন্তে আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। মই প্ৰথমতে কেকৰ বাবে দুটা আধা কেজিৰ কেক বনাই লৈছো। এই কেকৰ যিখিনি সামগ্ৰী হয় মই সেইখিনি ডেসক্ৰিপচন বক্সত দি দিম, আপোনালোকে চেক কৰি ল'ব। আৰু প্ৰথমতে মই এটা ৰাউন্ড কেক বনাইছো আৰু জাপিৰ ওপৰৰ অংশৰ বাবে মই ডল কেকৰ যেটো মোল হয় মই তাতে দি কিনে মই বনাইছো। আপোনালোকে হেইটো নহলেও কথা নাই, যদিহে ঘৰত সুপি আকাৰৰ যদি কিবা সামগ্ৰী থাকে তাতেও আপোনালোকে বনাব পাৰিব। আৰু মই প্ৰথম বনাই মই খিনি উলাই লৈছো আৰু এতিয়া মই ইয়াৰ পৰা দুটা লেয়াৰ কৰিম। দুটা লেয়াৰৰ বাবে মই প্ৰথমতে ছুৰীৰে সাইডৰ পৰা ভিডিঅ দেখুৱাৰ দৰে কাট দি লৈছো আৰু এতিয়া এডাল সূতা ব্যৱহাৰ কৰি যত আমি ছুৰীৰে চাৰিওফালে কেকটোৰ কাট দিছিলো তাতে সেই সূতা পাত বহুৱাই দিম। বহুৱাই দি আমি কেকটো সমানকৈ কাটিব পাৰো। ভিডিঅত চাই থাকক মই কেনেকৈ কৰো। আৰু যি সকলে পাৰে তেওঁলোকে সমানকৈ ছুৰীৰেও কৰিব পাৰে, কিন্তু মই বেছিকৈ সূতাৰে কাটো। মই সূতাপাত চাৰিওফালে সুমাই দি এতিয়া মাজত ক্ৰস কৰি মই সমানকৈ কাটি লৈছো কেকটো। আপোনালোকে চাব পাৰে কেকৰ কিমান ধুনীয়া সফট হৈছে, কাৰণ সফট হোৱা কেনেকৈ গম পায় যেতিয়া কেকৰ মাজত এইবিলাক জালি জালি পৰি থাকে তেতিয়া গম পায় যে কেকটো কিমান সফট হয়। আৰু এতিয়া এখন কেক বৰ্ডৰ ওপৰত আমি এইখিনি ৰাখিম। আৰু আনফালে জাপিৰ ওপৰৰ অংশৰ বাবে মই যেটো কেক বনাইছিলো সেই কেকটো মই কেক বৰ্ডত দি মই হেনেকৈ কাটি লম। মই প্ৰথমতে এইখিনি এৰুৱাই লৈছো, এৰুৱাই লৈ মই এতিয়া ইয়াৰ পৰা লেয়াৰ কৰিম। তাৰ আগত মই কেকৰ যিখিনি ওপৰৰ অংশ আছে সেই ওপৰৰ অংশখিনি প্ৰথমতে মই সমান কৰি লম। মই খিনি ছুৰীৰে সমান কৰি লৈছো। আপোনালোকে চাব পাৰে কেকৰ ওপৰৰখিনি কেনেকৈ সমান হৈ গৈছে। আৰু এতিয়া মই ইয়াৰ পৰা লেয়াৰকৈ কাটিম। মই ইয়াত সূতা ব্যৱহাৰ কৰা নাই, যিহেতু সৰু কেক সেইকাৰণে মই ইয়াত এতিয়া ছুৰী ব্যৱহাৰ কৰিছো। ছুৰীৰে মই ওপৰত হাতখন দি গোটেই ফালে সমানকৈ কাটি লম। এই কেকটো আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ জালি জালি পৰিছে, অৰ্থাৎ এই কেকটো একদম সফট হৈছে খাবলৈ। আৰু ইয়াৰ পৰা মই তিনিটা লেয়াৰ কৰিম। এই তিনিটা লেয়াৰ সুন্দৰকৈ কটা হৈ গৈছে আৰু এতিয়া আমি আইচিং কৰিম। প্ৰথমতে জাপিৰ ওপৰৰ অংশ আমি আইচিং কৰি লম। আইচিঙৰ বাবে মই ইয়াত ডিলাইট ক্ৰীম ব্যৱহাৰ কৰিছো। ডিলাইট ক্ৰীম মই 1 কাপ অৰ্থাৎ 240 ml কাপেৰে প্ৰায় 1.5 কাপ ব্যৱহাৰ কৰিছো। আৰু ক্ৰীমখিনি আপোনালোকে ফ্ৰিজৰ পৰা আধা ঘণ্টা আগতে উলাই ৰাখিব কেক বনোৱাৰ। ক্ৰীম হুইপ কৰিবৰ কাৰণে মই এতিয়া এডাল ব্লেন্ডাৰ ব্যৱহাৰ কৰিছো। এই ব্লেন্ডাৰ আপোনালোকে দোকানত বা অনলাইন ইজিলি পাই যাব। মই অনলাইন আনিছিলো। বেছি যদি ওৱাটৰ হয় ব্লেন্ডাৰটা তেতিয়া হলে ভাল হয়। আপোনালোকে অনলাইন যদি পাৰচেজ কৰে তেতিয়া হলে তলত এই ওৱাটটো লেখাই থাকিব। আৰু মই ক্ৰীমখিনি এতিয়া ফেটি লম। ফেটাৰ আগতে ব্লেন্ডাৰৰ যেটো স্পীড হয় 1 to 7 আপোনালোকে প্ৰথমতে একদম হাই স্পীডত নিদিব। প্ৰথমতে কমৰ পৰা যাব। প্ৰথমতে মই 1ত মই প্ৰথমতে ফেটি লম, তাৰ পিছতহে ওপৰৰ স্পীডলৈ যাব। কিন্তু একদম ফাষ্ট স্পীডত একদম হাই স্পীডত একদম না যাব। মই ফাৰ্ষ্ট 1ৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰায় এইখিনি মই 8 মিনিট মান ফেটিম। আৰু মোৰ ক্ৰীমখিনি ফেটা প্ৰায় হৈ গৈছে।
আপোনালোকে কেনেকৈ গম পাব কাৰণ মই যিমান ক্ৰীম দিছিলোঁ তাতকৈ এতিয়া প্ৰায় ডাবল হৈছে আৰু যেতিয়া মই ব্লেন্ডাৰ পাত উঠাই দিম তেতিয়া দেখিছে এনেকুৱা ষ্টিফ ওলাই আহে তেতিয়া এইখিনি হালি যাতে নপৰে সেইটো ধ্যান ৰাখিব আৰু কেকত দিবৰ কাৰণে মই চেনি চিৰাপ গুলি লৈছোঁ এচামুচ চেনি মই দিছোঁ আধা কাপ পানীত আৰু এতিয়া এই ক্ৰীমখিনি মই এটা পাইপিং বেগত ভৰাই ল'ম এই পাইপিং বেগটোৰে মই কেকত যিখিনি ক্ৰীমৰ লেয়াৰ হয় মই সেইখিনি ফিল কৰিম আৰু বাকিখিনি ক্ৰীম আপোনালোকে এনে বাহিৰত থৈ নিদিব নহ'লে গলি যাব মই এতিয়া এইখিনি ফ্ৰিজৰ ভিতৰত ৰাখি দিম আৰু এতিয়া আহক আমি কেকটো আইচিং কৰোঁ তাৰ বাবে জাপিৰ যিটো ওপৰৰ অংশ আমি ফাৰ্ষ্ট সেইটো আইচিং কৰিম তাৰ ওপৰত মই চেনি চিৰাপখিনি অলপ অকণকৈ দি লৈছোঁ আৰু চেনি চিৰাপখিনি ভালকৈ কেকৰ ওপৰত দিয়া হোৱাৰ পিছত মই ক্ৰীমেৰে কেকটো পুৰা ফিল কৰি ল'ম আপোনালোকৰ যদিহে টাৰ্ণ টেবুল নাথাকেও তেতিয়াহ'লে কোনো কথা নাই বাটিৰ ওপৰত আপোনালোকে এখন সমান ডিছ বা এখন কাঁহী ৰাখিব আৰু তাৰ ওপৰত আপোনালোকে এনেকৈ কেক আইচিং কৰিব পাৰে আৰু এতিয়া মই এইখিনি সমান কৰি লৈছোঁ ক্ৰীমখিনি আৰু তাৰ ওপৰত মই সেকেন্ড লেয়াৰটো দিছোঁ সেকেন্ড লেয়াৰটো দি তাৰ ওপৰত আকৌ সেই চেনি চিৰাপ ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া ক্ৰীম দি মই ভালদৰে এইখিনি সমান কৰি ল'ম আৰু এতিয়া একেবাৰে ওপৰৰ অংশটো দি লৈছোঁ আৰু প্ৰথমতে মই সাইডটো সমান কৰি লৈছোঁ যাতে পিছলৈ ক্ৰীমখিনি মিলোৱাত অসুবিধা হয় নাহে আপোনালোকে যদি হে বিচাৰে তেতিয়াহ'লে সাইডটো কাটিও ল'ব পাৰে অকমান সৰু কৰিবৰ বাবে কিন্তু মই কাটা নাই মই তেনেকৈ তাৰ ওপৰত ক্ৰীম ব্যৱহাৰ কৰি এতিয়া মই গোটেইখিনি সমান কৰি ল'ম আৰু ওপৰৰ অংশ মই চুপিৰ দৰে কৰিবৰ বাবে ওপৰত ক্ৰীম দি লৈছোঁ আৰু য'ত দৰকাৰ হৈছিল ক্ৰীমৰ তাত মই ক্ৰীম দি এখন চিটেৰে ভালদৰে এখন মই ধুই লৈছোঁ আৰু এইখনেৰে মই এতিয়া গোটেইখিনি সমান কৰি ল'ম আপোনালোকৰ যদিহে এইখন নাথাকেও তেতিয়াহ'লে কোনো কথা নাই এখন ডাঠ কাগজ সেই ডাঠ কাগজখন ভালদৰে কাটি লৈ চাফা কৰি আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব পাৰে সমানৰ কাৰণে আৰু এতিয়া তলৰ পৰা ওপৰলৈকে এটা চুপিৰ আকাৰ আহিবৰ বাবে মই ভিডিঅ' দেখুৱাৰ দৰে দিছোঁ আৰু য'ত ক্ৰীমৰ দৰকাৰ হোৱা যেন পাইছোঁ তাত মই ক্ৰীম দি ভালদৰে সমান কৰি ল'ম আৰু এইখিনি চাওক মই যেনেকুৱা বিচাৰিছিলোঁ জাপিৰ ওপৰৰ অংশ একদম সেনেকুৱা হৈছে মই প্ৰথমতে সাইডৰ খিনি মই ক্লিন কৰি লৈছোঁ ক্লিন কৰি লৈ এতিয়া মই এইখিনি ফ্ৰিজত থৈ দিম সেট হ'বৰ বাবে এইখিনি আইচত নথব ফ্ৰিজৰ য'ত সবজি থোৱা হয় তাতে থৈ দিব এতিয়া কেক বৰ্ডত মই প্ৰথমতে ক্ৰীম দি লৈছোঁ যাতে আমাৰ কেকটো লছৰ নহয় আৰু এতিয়া মই কেকৰ অংশ তাত দি লৈছোঁ তাত দি চেনি চিৰাপ দি ভালদৰে সফট কৰি লৈছোঁ আৰু তাৰ ওপৰত এতিয়া মই চাৰিওফালে ক্ৰীম লগাই দিছোঁ আৰু এইখিনি তাৰ পাছত মই সমান কৰি ল'ম ওপৰৰ অংশ সমান কৰা হোৱাৰ পিছত এতিয়া সাইডৰ খিনি মই প্ৰথমতে সমান কৰি লৈছোঁ আৰু ইয়াত মই পাইনাপল ক্ৰাছ ব্যৱহাৰ কৰিম আপোনালোকে দোকানত ইজিলি কিনিব পাব পাইনাপল ক্ৰাছ মই ইয়াত দি দিম যদি পাইনাপল ক্ৰাছ নাথাকে তেতিয়াহ'লে যদি যি ফ্লেভাৰৰ থাকে আপোনালোকৰ ওচৰত নহ'লে বা পাইনাপল আপোনালোকে টুকুৰা কৰিও দিব পাৰে আৰু তাৰ ওপৰত মই এতিয়া একেবাৰে ওপৰৰ অংশটো ওলোটাকৈ দিছোঁ আৰু চেনি চিৰাপ দি মই এতিয়া ক্ৰীমখিনি দি ভালদৰে সমান কৰি ল'ম একদম ওপৰৰ অংশত পাইনাপল ক্ৰাছ নিদিওঁ কাৰণ মই দুটা লেয়াৰে কৰিছিলোঁ সেইবাবে অকল তলৰ অংশটোতে মই পাইনাপল ক্ৰাছখিনি দিছোঁ
আৰু এতিয়া কেকৰ সাইডৰখিনি মই অকণকৈ কাটি দিছোঁ কাৰণ মোক একদম সমান নালাগে কাৰণ জাপিৰ সাইডৰখিনি একদম সমান নাথাকে সেইকাৰণে মই সেইটো সাইজতে মই সাইডৰ পৰা কাটি লৈছোঁ সাইডৰ অংশখিনি কাটা হোৱাৰ পিছত এতিয়া মই চাৰিওফালে ক্ৰীমেৰে সমান কৰি দিম মই প্ৰথমতে এইটো ক্ৰাম কোট বুলি কয় ক্ৰাম কোটিংটো মই প্ৰথমতে কৰি লৈছোঁ ইয়াক কিয় ক্ৰাম কোট বুলি কয় কাৰণ আপোনালোকে দেখিছে এই কেকৰ ওপৰত যিবোৰ কাটোতে কেকৰ যিবোৰ অংশ ওলাই আহিছিল সেইবোৰ ক্ৰীমৰ লগতে লাগি ধৰিছে এতিয়া এইখিনি সমান কৰি যেতিয়া আমি ফ্ৰিজত সেট কৰিবৰ বাবে থৈ দিম তেতিয়া এইখিনি একদম ক্ৰীমৰ লগত বহি যাব তাৰ পিছত আমি এটা ফাইনেল লেয়াৰ কৰিব পাৰিম আৰু এতিয়া এইখিনি মই ওপৰৰ অংশ সমানকৈ সাফা কৰি লৈছোঁ আৰু এতিয়া প্ৰায় 10 মিনিটৰ কাৰণে মই এইখিনি ফ্ৰিজত ৰাখি দিম আৰু 10 মিনিট ফ্ৰিজত থৈ তাৰ পৰা ওলাই মই ইয়াত ক্ৰীমৰ ফাইনেল লেয়াৰটো কৰিম এতিয়া চাৰিওফালে মই ক্ৰীমখিনি দি ভালদৰে আৰু সমান কৰি লম মই সাইডতে যি বেছিকৈ অকমান ক্ৰীম দিছো মই ওপৰৰ অংশত হিমান এটা মই ক্ৰীম ব্যৱহাৰ নকৰো কাৰণ ওপৰত জাপিৰ ওপৰৰ অংশখিনি থাকিবই মই বা সাইডলৈকে দিছো আৰু এতিয়া নেৰে মই সমানকৈ চাৰিওফালে সমান কৰি দিম চাওক এইখিনি সম্পূৰ্ণ আমাৰ আইচিং কৰা হৈ গৈছে আৰু এতিয়া ফ্ৰিজত ৰাখি থোৱা সেই জাপিৰ ওপৰৰ অংশ একেবাৰে মাজত মই বহুৱাই দিছো আৰু ওপৰৰ অংশ ভালদৰে সেট কৰিবৰ বাবে মই ইয়াত আকৌ ক্ৰীমেৰে চাৰিওফালে দি লৈছো যাতে এইখিনি ভালদৰে সমান হৈ পৰে এনেকৈ সমান কৰি ল'ব আৰু আমাৰ জাপিৰ ক্ৰীমৰ ফাইনেল ফিনিশিং একদম হৈ গ'ল এতিয়া এটা বাটিতকে মই অকমান ক্ৰীম লৈছো আৰু তাত মই ৰেড জেল কালাৰ ব্যৱহাৰ কৰিছো এটো ফুড কালাৰ হয় ইয়াত মই প্ৰায় 3 টোপাল দিছো আপোনালোকক যদিহে বেছি ডাঠ লাগে ৰংটো তেতিয়া হলে আকৌ দিব মোক আকৌ লাগিছিলে সেই কাৰণে মই আকৌ দুটো ব্যৱহাৰ কৰিছো আৰু এতিয়া জাপিৰ যেটো ওপৰৰ অংশ হয় মই সেইখিনি প্ৰথমতে দি লৈছো আৰু জাপিৰ যেটো আকৃতি হয় সেইটো পাৰিলে আপোনালোকে প্ৰথমতে আঁকি ল'ব যেনেকৈ মই আঁকি লৈছো ক্ৰীমৰ ওপৰত তেতিয়া দিলে অকমান সমান হৈ যাব আৰু এতিয়া মই ৰেড কালাৰটোৰে প্ৰথমতে আঁকি লৈছো যেনেকৈ বগাৰ ওপৰত মই আঁকিছিলো আৰু এতিয়া ভিডিও দেখুৱাৰ দৰে এখন এক্সট্ৰা সিটেৰে মই সমান কৰি লৈছো আপোনালোকে এইখিনি একদম সাৱধানে সমান কৰিব নহলে লাইনৰ বাহিৰ হৈ যাব পাৰে আৰু তলটো মই প্ৰথমতে ৰঙাৰে ভালদৰে আঁকি লৈছো একদম তললৈকে নিদিব কাৰণ জাপিৰ একদম তললৈকে নাথাকে এইখিনি আপোনালোকে গমে পায় ভিডিওত যেনেকৈ মই দিছো তেনেকৈ দিব ইয়াত মই দুটা কালাৰ ব্যৱহাৰ কৰিম এটা ৰঙা আৰু এটা সেউজীয়া ইয়াত বেছি কালাৰ মই ব্যৱহাৰ কৰা নাই আৰু ইয়াতো সেই একে ওপৰৰ দৰে মই দি লৈছো আৰু এখন এক্সট্ৰা সিটেৰে মই এইখিনি সমান কৰি লম আৰু এতিয়া ক্ৰীমেৰে মই বাউন্ডাৰীটো দি লৈছো গোটেইখিনিৰে বাউন্ডাৰী এটা দিব নহলে তেতিয়াহে আপোনাৰ কালাৰটো ফুটি উঠিব মই প্ৰথমতে ৰঙাৰ ওপৰত বাউন্ডাৰী দি লৈছো তাৰ পিছত মই সেউজীয়াৰ ওপৰতো সেই একে ধৰণে বাউন্ডাৰীখিনি দি লম আৰু এতিয়া জাপিৰ তলত মই যিখিনি হেলুনিয়া ভাবে কাটিছিলো তাত মই ক্ৰীমেৰে
ৰঙাকৈ প্ৰথমতে বাউণ্ডাৰী আঁকি লৈছোঁ আৰু এতিয়া সকলো ফালে মই ক্ৰীমেৰে ৰঙাকৈ দি সমান কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে জেল ব্যৱহাৰ কৰিব পাৰে, নিউট্ৰেল জেল, কিন্তু মই ইয়াত ক্ৰীমে গোটেইখিনি ব্যৱহাৰ কৰিছোঁ আৰু এখন সৰু এক্সট্ৰা চিটেৰে এনেকৈ মই এতিয়া গোটেইখিনি সমান কৰি ল'ম। এয়া চাওক, বাউণ্ডাৰীৰ যিখিনি ৰঙা গোটেইখিনি হৈ গ'ল আৰু এতিয়া যেনেকৈ ৰঙা লৈছিলোঁ তেনেকৈ সেউজীয়াখিনিও মই লৈ এনেকৈ পাইপিং বেগত ভৰাই মই গোটেইখিনি ভালদৰে দি দিম সেউজীয়া কালাৰখিনিও। আৰু শেষত মই বগা ক্ৰীমেৰে চাৰিওফালে এটা বাউণ্ডাৰী দি লৈছোঁ। আৰু আমাৰ জাপিটো প্ৰায় ৰেডি হৈ গ'ল আৰু শেষত মই ইয়াত চিলভাৰ বলছেৰে ডেক'ৰেট কৰি দিছোঁ। এয়া দেখিছে কিমান ধুনীয়া হৈছে দেখিবলৈ, সিমান খাবলৈও সোৱাদ হৈছে কাৰণ কেকটো বহুত ছফ্ট হৈছিলে। তেন্তে ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। লগতে ইমান শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে নমস্কাৰ।